বাণীৰ ব্লগ চলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আছো অনুমান কৰিছে দুইফালে জংঘল, মানে জংঘলৰ মাজৰ এইটো এটা গাঁৱৰ পথ। আপোনালোকক আজি এনেকুৱা এখন গাঁৱলৈ লৈ যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক। আজি আমি বিশেষ কাৰণ এটাতে আহি আছো দেই। চৰাইটোৰ মাত শুনক। জংঘলত এনেকুৱা চৰাই বাস কৰে। জংঘল হলেও কিন্তু এইটো গাঁৱৰ ৰাস্তা আকৌ। এনেকুৱা গাঁও কৰবাত আছেনে? আমাৰ ইয়াত আছে, কিন্তু আমাৰ ইয়াত আপুনি নেদেখা বস্তু দেখিব। আহি বেলেগ ৰাস্তা এটাত উঠিলো, মানে অকণমান পোহৰ যেন দেখিছেনে বাৰু? না, এইটো সঁচাকে পোহৰ। এইটো শিল পেলাই থৈছিলো, ভাল ৰাস্তাটো। গাঁৱৰ ৰাস্তা এইটো মানে গাঁৱৰ ডেভেলপ এৰিয়া, নাৰিকল গছ, সেইবোৰতো থাকিবই। পানী, পুখুৰী, মাছ আছে, এটা পুহিছে। পুখুৰী নহয়, সেইখন হাবিখন, চাইডৰখন হাবি। আমি সেইফালেদি আহি এইফালে উঠিলো। এতিয়া বৰ হেৰি হৈ থাকে। বৰশী বোৱাৰ মজাটো বেলেগ। ফুটিছে, এইটো পুঠি মাছ যেনে লাগিছে। পুঠি মাছে বহুত টেঙা। লাহে লাহে কুটি কুটি টপটো এৰুৱালৈ গুচি যায়। ডাঙৰ মাছৰ পৰা কিন্তু দুটা এনেকৈ অকণমান খুটিয়ে নহয়, তাৰপৰা সোমাই লৈ গুচি যায়। আৰু তো আহে, হয় নহয়? টানি দিলে একদম গধু লাগে। লোকে বাই থাকিলে বাওঁ বাওঁ লাগে যে, সি সেইটো কাৰণে আনিবলৈ গৈছে। মোৰ তেনেকৈ নিচিকিয়াবি। বহুত মজা কৰিলি অ' তই। এইটো বহুত মজা কৰি দিলি। অঁ পুঙা নিলে চাবি আকৌ, মোবাইলে চবাইলে মাটিত নপৰিলেও ৰক্ষা নপৰে ৰ। যোনে হেৰি কি পাপুৱে গোটেই হেৰিখন লৈ গ'লগে নি? আটাখিনি লৈ গ'ল নি? সি বৰশী নিবলৈ গৈছে। দহটামান উঠাইছো দেই, আৰু মই নিজে উঠাইছো। চাই লওক। তেনেকে হ'ব। এয়া মাছ ধৰিলে বানিয়া। ডাঙৰটো কি মাছ? কুঁহি মাছ ন? কুঁহি মাছ চিনি নাপাওঁ।